ইয়াহো আপোনালোকে ভালে আছে না ৰাইজ মইতো জানে আপোনালোকে পুৰা ভাল আছে নহয় আজি মঞ্চ পুৰা ফালি যাব পুৰা ফালি দিম মই আজি পুৰা মদত আছে মোক ঘৰৰ পৰা আজি আৰু টেবলেট খুৱাই দিছে জানে না পুৰা টেবলেট খুৱাই দিছে মই আজি পুৰা ফালি দিব তেৰে মই আৰু নিজে নিজে খুৱাই আছোঁ মই নিজে নিজে খুৱালে আৰু আপোনালোকে হাঁহিব না নাহে ন সেইকাৰণে মই আপোনালোকৰ কাৰণে লৈ আহিছে খাপলাংখাই কমিটি শ্ব' সেয়া আপোনালোকৰ আগত খাপলাংখাই কমিটি শ্ব' মই পুৰা ভয় খাইছোঁ আৰু ইমান জুই লাগিছিল এইবাৰ খাপলাংখাৰ কমিটি শ্ব'ত আপোনালোকে দেখিব দেউতাৰ গাৰ্লফ্ৰেণ্ডৰ নাম শুনিয়ে সকলোৰে মনটো কিবা মচমচি উঠছে চাওক কিবাকে হাঁহি আছে আৰু ধেৎতেৰি সেইটো আৰু কিবা ডেকাসকলৰ গাৰ্লফ্ৰেণ্ডৰ কথা কোৱা নাই এইটো এইবাৰ দেউতাৰ গাৰ্লফ্ৰেণ্ড মোৰ দেউতাৰ নহয় আৰু এইটো চাবলৈ আপোনালোকে পুৰা ভিডিঅ'টো চাব লাগিব আৰু এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি দিব আৰু বেল বুটাম টিপি দিয়াৰ লগে লগে এটা অল অপশ্যন আহিব সেই অল অপশ্যনটো প্ৰেছ কৰি দিব আপোনালোকে পুৰা হাঁহিব পাৰিব আৰু আজি মোৰ বহুত চেণ্টি ফালিব মন গৈছে গম পাইছে আজিলৈকে মোৰ আৰু কোনো গাৰ্লফ্ৰেণ্ড নহ'ল আৰু কি যে দুৰ্ভাগ্যলৈ জন্ম ল'লোঁ আৰু তুমি মই আৰু ভাবিছে মই বটগাছৰ লগতহে খুন্দা খাইছে আৰু তাৰমানে মই এতিয়া বটগাছ হ'লোঁ সোঁফালত দুটা হেডলাইটৰ নিচিনা চকু আছে সেই চকুৰে থৈ দেখিব নোৱাৰ থৈ আহি মোকহে আৰু খুন্দা মাৰি দিছে মই আৰু ভাবছে ৰেলগাড়ী আহি কিনে মোক খুন্দা মাৰি দিছে পিছে এই ধুমখিটোৰ ঠাৰে খুঠি যাবলৈ ওলাইছ ইমান বেগা বেগিকৈ দৌৰিছ আৰু নকবি আৰু ধেৎতেৰি মই খাকো নক'ব খচোন থৈ নকবি খাক এই যে থৈ যে খুলি নকবি আৰু সেইটোৰ কথা কৈছ আৰু মোৰ পিছত আজি ফুৰা লাগি গৈছে ৰে মই আজি কি কৰিব একো বুজি পোৱা নাই ধেৎতেৰি তোৰ পিছত আৰু কোনোবা লাগে সি ডেকা ল'ৰা হয় নে নহয় আৰু কিয় মোৰ পিছত কিয় নালাগিব মই ছোৱালী নহয় নেকি আৰু ছোৱালী আৰু থোক দেখাৰ পিছত আৰু ভূতনি দেখাৰ প্ৰয়োজন আছে নেকি কেতিয়াও বুজি নাপাব যেতিয়া চিলনী চৌ মাৰি আহি মোক লৈ গুচি যাব তেতিয়া থাকিবি আঙুলি চুহি ছোৱালীটো এনে বেয়া নহয় ইয়াৰ মনটো বহুত ভাল মই পুৰা পচন্দ কৰে কিন্তু কি হ'ব জানে ইয়াৰ দেউতা ইমান কৃপণ 25 পইচাৰ বাতাচা কিনি আনি সেইটো পানীত ভিজাই পানী খায় আকৌ বাতাচাটো ৰ'দত মেলি দিয়ে আপোনালোকে কওকচোন তাইক বিয়া কৰালে মই শ্বশুৰ বাৰীত গৈ কি খাব এইটো আৰু কি আহিল ৰে উঠো দেখোন আৰু মোৰ মঞ্চত কি উঠি আহিছে মোৰ কিবা ভৰিটো কঁপি আছে আৰু সেইটো দেখোন তেল চুৰা খুৰা তেল চুৰা আৰু তেলত ফুৰি কিবা হৈ গ'ল নেকি ধেৎতেৰি সেইটোৰ আৰু কি হ'ল মোৰ ভয় লাগছে কোনোবাই মোৰ আফিটোক বছৰ ৰে কোনোবাই আগুৱাই মোৰ আফিটোৰ কি হ'ল ৰে ধেৎতেৰি তই কিয় কান্দিছ খুৰা মই আছো নহয় কি হৈছে মই একো নাজানে মোৰ আফিটোৰ ধেৎতেৰি কি কথাটো কৈছে আপুনি যদি একোৱেই নাজানে তেনেহ'লে ভেড়া নিচিনা ভেভাই আছে কিয় চাওকচোন ৰাইজ
ইমান সময় ধৰি কাউৰীৰ নিচিনা খা 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 কৰি গৈছে। এতিয়া সুধিছে, এতিয়া কৈছে মই একো নাজানে। কি হৈছে সেইটো ক'লেহে মই সেইটোৰ কাৰণে চিকিৎসা কৰিব পাৰিব আৰু ডাক্তৰক মাতিব লাগিব নহয়। আই মোৰ আপিটোক কোনোবা বচাওক, মোৰ আপিটো মৰিল, মোৰ আপিটো একো কৰা নাই, একো কোৱা নাই, একো খোৱা নাই, মাত্ৰ একটি চুমুখতেই গ'ল ৰে। ধেৎতেৰি, জঞ্জাল আছে, বহুত জঞ্জাল আছে মই মাছখোলত ফুৰিছোঁ আৰু কিবা নোখোৱাকৈ এনেকুৱাকৈ আৰু মৰিব পাৰে না। কি হৈছে সেইটোকে নোখোৱা কিয় খুৰা? তাই বিষ খাইছে, তাই বিষ খাইছে, তাইক কোনোবাই বচোৱা, মই এতিয়া কি লৈ থাকিব? ধেৎতেৰি, তেলচুৰা খুৰা, এই সাধাৰণ কথাটোতে আপুনি ইমান হৈ হাল্লা কৰিছে আৰু চাওকচোন ৰাইজসকল, বিষ খাইছে, ইয়াতে কি ডাঙৰ কথাটো হৈছে? বিষ খাইছে, একোজ খুৱাই দিলেই হ'ল, ঠিক হৈ যাব আৰু নহয় ইয়াতে কিবা জঞ্জাল আছে বিষ খাইছে, তাৰমানে বিষ খাইছে। এইটো তই কি কৰিলে ৰে? এতিয়া মই কাৰ লগত চুপতি মাৰব ৰে? তই কি কৰিলি? তই এইটো কাম কৰাৰ আগতে মোৰ সেই মুৰ্গীৰ কণীকেইটা তই খাই যাব নোৱাৰিলি? পিছে খুৰা, তাইৰ এই ভূতৰ নিচিনা চেহেৰাটোত কোনে ফানৰ ফিক পেলাইছিল যে তাই ভিক খাব লগা হ'ল? তাইৰতো লাজ চৰম নাছিল। খবৰদাৰ, মোৰ এই ফুলৰ নিচিনা ছোৱালীটোক এনেকুৱা ভূতনি বুলি ক'লে তোক ৰাতি ভূতে আহি ধৰিব যা। পিছে মই তাইক বহুত ডাঙৰ কথা কোৱা নাই, মাথো এই বিয়াৰ কথা কৈছে আৰু সি ভিক খাই দিছে। কি কথা কৈছে? বিয়াৰ কথা কোৱাতে ই ভিক খাব? নাই, আপুনি বেলেগ কিবা কৰিছে মই পুলিচক ফোন কৰি দিব। তই সেইটো কাম নকৰিবি বোপাই, মই তোক কিমান মৰম কৰে। মই তোক চকলেট খুৱাইছে, বিৰি খুৱাইছে, চাদা খুৱাইছে, আজি মোৰ এই বিপদৰ সময়ত তই মোক এনেকুৱা নকৰিবি। ঠিক আছে, আপুনি চিন্তা নকৰিব, আপুনি তাতে বহক, মই চাই আছে কি কৰিব পাৰে। ধেৎতেৰি, সেইটো কি আৰু একেবাৰে গুচি গ'ল নেকি? পুৰা মৰি যাব দেখোন। পুলিচে আহি চবৰ কটি লাল কৰি দিব। তেলচুৰা খুৰা, ধেৎতেৰি, এইটো আৰু ইয়াতে ৰৈ আছা? তই চা, কিবা গোবৰ নহ'লে গু লৈ আহ, ইয়াক গোবৰ খুৱাই দিলে ই পুৰা ভাল হৈ যাব আৰু। ধেৎতেৰি, মই এতিয়া কি কৰিব আৰু? তই মোক গোবৰ খুৱাবি, তই মোক খুৱাবি, তোক মই ৰাতি ভূত হৈ আহি গল খিপি মাৰব আৰু। মোৰ আপেল, মোৰ কমলা, তই ইমান খং কৰিছা কিয়? তোৰ বাপেকক ইয়াৰ পৰা খেদাৰ কাৰণেহে মই কৈছে। ধেৎতেৰি, কি অখৰাটো আৰু খৰভাত, একো বুজি নাপায়। মোৰ কলিজাটো মই আৰু ইয়াক খাব পাৰিব না? গোবৰ খা, গু খা। মৰণ নোযোৱা, মই তোৰ খেতিয়া আপেল হলো ৰে, মই তোৰ খেতিয়া কল হলো ৰে। কথা কব আহিছা? তই খেতিয়া মোৰ কলিজা হৈছা? কথা কবলৈ জাগা নোপোৱা আৰু। মই পুৰা ফালি দিব তোক। মোৰ ফেলানটো পুৰা ফামচাৰ কৰি দিলে। এই মৰণ নোযোৱাটো মোৰ পুৰা ফামচাৰ কৰি দিছে। এতিয়া মোৰ থৈ ইয়াতে, মই যাওঁ। ধেৎতেৰি, খালি যাওঁ কৰি থাকা কিয়? তই গ'লে মোৰ কলিজাটো কিবা চৰাই থাকে নাযাবিচোন। গেলে গ'লে। ধেৎতেৰি, তাই যিমান নখক কিয়, তাই মোক পুৰা ভাল পায়, মই জানে। মোৰ কাৰণে সি কিমান কি কৰিছে। কাপলাংকা,
তাইক তই কি কৰিলি? তাই এতিয়া ক'ত? ধেৎতেৰি, মই তাইক কি কৰিব? মই কি গামছাৰ পকেটত ভৰাই ৰাখছে নেকি? হা? মই তাইক কি কৰিব? তাই গুচি গেল আৰু পুৰা গুচি গেছে। কি কথা কৈছা খাপলাং খাই? তাই একেবাৰে গুচি গৈছে? তাই কেনেকৈ মৰিল ৰে? ধেৎতেৰি, তাই মৰা নাই ৰে, তাই ঘৰত গুচি গেছে। মৰা নাই? তেনেহ'লে তই কান্দিছা কিয়? ধেৎতেৰি, আপুনিও কিবা বুজি নাপায়। আপুনি কান্দিছে কাৰণে মই কান্দিছে, নহ'লে মানুহে বেয়া পাব নহয়। ঠিক আছে, এতিয়া মই মৰিম, তই কান্দিবি হা, নহ'লে তাই বিয়াত মান্তি নহয়। ধেৎতেৰি, তেল চুৰা খাই তই নমৰিবি ৰে, তই নমৰি। ঐ খাপলাং খাই, তই ইমানকে ডিঙি ফালিছ কিয়? তই ভাঙি নপৰিবি, আমাৰ তেল চুৰা খাই আৰু গ'ল। কি হ'ল দেউতা? মোৰ মাত্ৰ এটাই দেউতা। ধেৎতেৰি, দেউতাৰ একো নহ'ব, তই খালি বিয়াৰ কাৰণে হাক হৈ দে। তোৰ বিয়াৰ চিন্তাত তাও মৰিব ধৰিছে। চা, মা দেউতাই কিমান কষ্ট কৰি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে, তেওঁকতো বিয়াটো কৰাবই বিচাৰিব। মই তেখেতক কৈ দিছে, তই মান্তি হৈ গৈছে। তেল চুৰা খাই উঠ, সি মানি গৈছে আৰু। ইয়াহু! প্ৰমেশ, আই এম ছ' হেপী। দেখিছা, তোৰ দেউতা আজি কিমান আনন্দিত হৈছে। এই প্ৰমেশ্বৰটো কোন? তোমাৰ বয়ফ্ৰেণ্ড নেকি? প্ৰমেশ্বৰ নহয়, ভালদৰে শুন গাধা। প্ৰমেশ্বৰী, মই এতিয়া বহুত সুখী। ধেৎতেৰি, এই প্ৰমেশ্বৰীটো আকৌ কোন? ছোৱালীৰ লগত তোক বিয়া দিব নেকি ৰে আৰু? ধেৎতেৰি, সেইটো মোৰ বয়ফ্ৰেণ্ড নহয়, দেউতাৰ গাৰ্লফ্ৰেণ্ড। নিজৰ বিয়াৰ কাৰণে নাটক কৰি আছে। মোৰ বিয়াৰ কাৰণে নহয়, দেউতাৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে।